নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকলৈ সুখবৰ লৈ আহিছোঁ। আপোনালোকে চাই আছে আছাম কেৰিয়াৰ ইউটিউব চেনেল। বন্ধুসকল, মই গোবিন্দ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম কেৰিয়াৰত। তো বন্ধুসকল, আজি এটা সুন্দৰ বাম্পাৰ ভৰ্তি খবৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমতে আপোনালোকক মই প্ৰমাণ দেখাই দিছোঁ যে এইটো অফিচিয়েল নটিফিকেশ্যন আহি গৈছে ইতিমধ্যে। এইটো সমগ্ৰ ভাৰতবাসীয়ে এইটো এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ বয়স 18 পৰা 50 বছৰৰ ভিতৰত হয়। বয়সৰ সীমা 18 পৰা 50 দিয়া আছে। এইটো অনলাইন আবেদন কৰিব পাৰিব। আপোনালোকে 1,40,000 পদৰ কাৰণে ভৰ্তি ওলাইছে নৱেম্বৰ মাহত। ঠিক আছে বন্ধুসকল, এইটো এটা ডাঙৰ আপডেট আহিছে। মহিলা পুৰুষ সকলোৱে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন অনলাইন হ'ব বন্ধুসকল। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল। আপোনালোকৰ কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, যদি আপোনালোকে ক্লাছ 8 পাছ হয়, ক্লাছ 10 পাছ হয় বা 12 পাছ, গ্ৰেজুৱেট, আপোনালোক সকলোৱে এপ্লাই কৰিব পাৰিব বন্ধুসকল। ইয়াত এনেকুৱা কিছুমান পোষ্ট আছে বন্ধুসকল, যিখিনি পোষ্ট আপোনালোকে অনলাইন আবেদন কৰিলে হ'ল। ঠিক আছে বন্ধুসকল, বয়সৰ সময়সীমা আপোনালোকে ইতিমধ্যে গম পাইছে। আৰু বাম্পাৰ ভৰ্তি 1,40,000 পদৰ কাৰণে ভৰ্তি ওলাইছে। তো পুৰুষ মহিলা সকলোৱে পাৰিব। বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট থাকিলে, আপোনালোকে ভিডিঅ'খিনি চাই কৰি আপোনালোকে লাইক নকৰে। চ' বন্ধুসকল, পাৰ্যমানে লাইক কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকৰ এই সুবিধা গ্ৰহণ কৰিব পাৰে আৰু তেওঁলোকৰ আবেদন কৰিব পাৰে। তো বন্ধুসকল, আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তেনেহ'লে। যদি আপোনালোকে আমাৰ আছাম কেৰিয়াৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। কাষত থকা নটিফিকেশ্যন বেলটো ক্লিক কৰি অল নটিফিকেশ্যন বেলটো প্ৰেছ কৰিব। ঠিক আছে বন্ধুসকল, তেন্তে আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, প্ৰথমতে আছে কণ্ডাক্টৰৰ পোষ্ট আছে। টোটেল ভেকেঞ্চি 2399টা। এপ্লাই মোড অনলাইন। ঠিক আছে, চেলাৰী হ'ব 16,000। ভেকেঞ্চি 2389। ঠিক আছে বন্ধুসকল, প্ৰায় 2399টা। পোষ্টৰ নাম হৈছে কণ্ডাক্টৰ। ঠিক আছে, এজ লিমিট আছে 18 পৰা 35 বছৰ আৰু জব লোকেশ্যনছ হৈছে গুজৰাট। এডুকেশ্যনেল কোৱালিফিকেশ্যনছ হৈছে 10 পাছ আৰু 12 পাছ হ'লে হ'ব। এপ্লাই মোড অনলাইন। ঠিক আছে বন্ধুসকল, আপোনালোকে ইয়াৰ এপ্লাইৰ কাৰণে মই তলত লিংক দি দিছোঁ, এই লিংকটো চাই ল'ব পাৰিব আপোনালোকে। ঠিক আছে বন্ধুসকল, ছেকেণ্ডতে আহক এতিয়া অৰ্গেনাইজেশ্যন ইণ্ডিয়ান পোষ্ট, ভাৰতীয় ডাক বিভাগৰ গ্ৰামীণ ডাক সেৱা GDS চমুকৈ। পোষ্ট আছে 5,476টা। এপ্লাই মোড সম্পূৰ্ণ অনলাইন। ঠিক আছে, ইম্পৰ্টেণ্ট ডেট হৈছে দিয়া আছে 15/10/2019 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট হৈ গ'ল 21 নৱেম্বৰ 2019। ঠিক আছে বন্ধুসকল, এপ্লিকেশ্যন ফিজ 100 টকা। SC ST আৰু যিখিনি ফিজিকেলি হেণ্ডিকেপ তেওঁলোকৰ নালাগে। ঠিক আছে, 18 পৰা 40 বছৰ বয়সৰ ভিতৰত এজ লিমিট দিয়া হৈছে। ঠিক আছে বন্ধুসকল, SC ST আৰু যিখিনি ফিজিকেলি হেণ্ডিকেপ তেওঁলোকৰ নাই। ঠিক আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যনছ দিয়া আছে ক্লাছ 10 পাছ হ'ব লাগিব ডাক সেৱা বিভাগত এপ্লাই কৰিবৰ কাৰণে। আৰু এপ্লাই লিংক তলত দিয়া আছে, আপোনালোকে এইটো চেক কৰি প্ৰচিড কৰি আপোনালোকে যাব পাৰিব, এপ্লাই কৰিব। ঠিক আছে, অনলাইন সম্পূৰ্ণ প্ৰচেছ অনলাইন হ'ব। আৰু তাৰপিছত আছে বিহাৰ পুলিচ, পোষ্টৰ নাম হৈছে কনষ্টেবল। বন্ধুসকল, যিহেতু এইখিনি অল ইণ্ডিয়া পোষ্ট সকলোৱে এপ্লাই কৰিব, মই সেইকাৰণে দেখাই দিছোঁ। অসমৰ কাৰণেও আছে, যিটো শেষলৈকে চাই থাকিব পাই যাব। আনৰিজাৰ্ভ আছে 4,778টা। EWS ইমানটা। SC ST কাৰণে এনেকৈ দিয়া আছে। বেকৱাৰ্ড ক্লাছৰ কাৰণে 1,419টা। টোটেল ভেকেঞ্চি 11,880টা। বাম্পাৰ ভৰ্তি বন্ধুসকল। তো এপ্লাই মোড সম্পূৰ্ণ অনলাইন। ৰিটেন এক্সাম হ'ব প্ৰথমে, তাৰপিছত ফিজিকেল টেষ্ট হ'ব। চেলাৰী লেভেল 3 21,700 টকাৰ পৰা 69,000 টকালৈকে হ'ব। ঠিক আছে, অল ইণ্ডিয়া কেণ্ডিডেটে এপ্লাই কৰিব। ঠিক আছে, এজ লিমিট হৈ গৈছে 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। ঠিক আছে বন্ধুসকল, এপ্লিকেশ্যন ফিজ OBC কাৰণে 450 টকা আৰু SC ST কাৰণে 112 টকা। পে'মেণ্ট মোড অনলাইন হ'ব বন্ধুসকল। ঠিক আছে, কেনেকৈ এপ্লাই কৰিব তলত চাই ল'ব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনছ হৈছে ক্লাছ 12 পাছ। তাৰপিছত আহি গ'ল বন্ধুসকল CISF চমুকৈ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ। পোষ্টৰ নাম হৈছে ASI। ভেকেঞ্চি আছে 1314টা। এপ্লাই মোড এইটো অফলাইন এপ্লাই হ'ব বন্ধুসকল। ঠিক আছে, ছিলেকশ্যন প্ৰচেছ হৈছে ৰিটেন টেষ্ট হ'ব প্ৰথমতে ষ্টেজ 1 আৰু ষ্টেজ 2ত। ঠিক আছে, তাৰপিছত আহিলে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, তাৰপিছত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট। ঠিক আছে, জব লোকেশ্যনছ হৈছে অল ইণ্ডিয়া কেণ্ডিডেট সকলোৱে এপ্লাই কৰিব, ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰ পৰা এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনছ হৈছে তেওঁলোকে গ্ৰেজুৱেট হ'ব লাগিব আৰু 5 বছৰ GD কনষ্টেবল হেড কনষ্টেবল কৰা হ'ব লাগিব। ঠিক আছে বন্ধুসকল, ইয়াৰ পাছতে আহিলে অৰ্গেনাইজেশ্যন অন্ধ্ৰপ্ৰদেশ পঞ্চায়ত ৰাজ এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট APPR। ঠিক আছে বন্ধুসকল, পোষ্ট নেম হৈছে গ্ৰাম ভলণ্টাৰী স্বয়ংসেৱক। ঠিক আছে, পোষ্ট আছে 19,170। এপ্লাই মোড অনলাইন। ছিলেকশ্যন প্ৰচেছ হ'ব অন দ্য বেচিছ অফ ইণ্টাৰভিউ। ঠিক আছে বন্ধুসকল, চেলাৰী হ'ব এজ পাৰ ৰুল দিয়া আছে। জব লোকেশ্যনছ হৈছে অন্ধ্ৰপ্ৰদেশ। ঠিক আছে বন্ধুসকল, 18 পৰা 35 বছৰ বয়সৰ হ'ব লাগিব। ঠিক আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যনছ হৈছে মিনিমাম ক্লাছ 10 পাছ কৰা হ'ব লাগিব। ঠিক আছে বন্ধুসকল, হাউ কেন এপ্লাই। ঠিক আছে, এপ্লাই মোড আপোনালোকে ইতিমধ্যে গম পালে। ডেট অফ ইণ্টাৰভিউ 16 পৰা 20 নৱেম্বৰৰ ভিতৰত হ'ব। আজিৰ ভিডিঅ'টো ইমানেই। আমাৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু অনাগত ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ ইউটিউব চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ যাব। তো আৰু লগৰ বন্ধু বান্ধৱীসকলৰ মাজত সম্পূৰ্ণভাৱে শ্বেয়াৰ কৰিব। ঠিক আছে বন্ধুসকল, তো মই গোবিন্দ আপোনালোকৰ পৰা আজি বিদায় লৈছোঁ। অনাগত ভিডিঅ'ত পুনৰ লগ পাম তাৰ আশাৰে আজিলৈ আহোঁ। বাই বাই।